এফালে কৰোনাৰ সন্ত্ৰাস আৰু আনফালে এতিয়া বানৰ তাণ্ডৱ। গহপুৰ নগৰৰ মাজেদি বৈ যোৱা চট্ৰং নদীৰ বাঢ়নী পানীয়ে সমগ্ৰ অঞ্চলটো বুৰাই পেলাইছে। বিগত কেইবাদিনো ধৰি হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত গহপুৰৰ 15 নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰেৰে পানী বাগৰি গৈছে। ফলস্বৰূপে সমগ্ৰ অঞ্চলটোৰ যাতায়াত বন্ধ হৈ পৰিছে। সাধাৰণ মানুহৰ জীৱন যাত্ৰা ইয়াৰ ফলত দুৰ্বিষহ হৈ পৰিছে।